তো আপোনাৰ ঘৰত যদি বাচ্চা আছে তেনেহলে হলত গৈ এই সিনেমাখন চাওক মই কথা পাতি আছো টয় ষ্টৰী 5 আৰু টয় ষ্টৰী 5 মই ৰিসেন্টলি চালো আৰু টয় ষ্টৰীৰ ওপৰত আজি ৰিভিউ দিম তাৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ এই কামখিনি যদি ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব লাষ্টলৈ চাব তো টয় ষ্টৰীৰ 5 নম্বৰ পাৰ্ট তো টয় ষ্টৰী হল আমাৰ নষ্টালজিয়া আমি সৰু কালত টয় ষ্টৰী চাইছিলো আৰু টয় ষ্টৰী পাৰ্ট নম্বৰ 1 ওলাইছিল 1995ত তেতিয়া 1995ত মই জাস্ট জন্ম হৈছিলো তো বহুত বছৰ লেগেসি আছে টয় ষ্টৰী আৰু এই নম্বৰ এইখন 5 নম্বৰ পাৰ্ট বৰ্তমান হিন্দী আৰু ইংলিশ 2D আৰু 3D দুইটাতে লাগি আছে সিনেমা হলত আৰু যদি মই এবাৰৰ পাৰ্টটোৰ কথা কওঁ ৰান টাইম হল 1 hour 42 minutes 1 ঘন্টা 42 মিনিটৰ সিনেমাখন আৰু সিনেমাখন অলপ স্লো পেজ হয় বাকি মানে কিডছক ফোকাস চিলড্ৰেনক ফোকাস কৰি সিনেমাখন বনোৱা হৈছে যদিও মেচিউৰ অডিয়েন্সৰ কাৰণে এই সিনেমাখন হয় বহুতখিনি কথা শিকিবলগীয়া আছে আৰু এইবাৰৰ মেইন ষ্টৰী ফোকাস কৰে যি এতিয়া ডিজিটেল চলি আছে ডিজিটেল বা এআইৰ যুগ বা সব বস্তু ডিজিটালি মানে হেই কৰা হয় ডিজিটাল মিডিয়া গটিকে বাচ্চাবিলাকে মানে কি হয় আজিকালি সব আইপ্যাড হক বা এনেকুৱা ধৰণৰ সব গেজেটছৰ লগত বিজি হৈ থাকে তো সেইটো বস্তুৰ লগত কেনেকৈ টেকেল কৰিব এই আমাৰ মানে টয় ষ্টৰী গেটাই মানে টয়জ বিলাকে তো জানেই আপোনালোকে টয় ষ্টৰী জুনিয়ে চাইছে যে সিহঁতৰ ইমোশনছ আছে সিহঁতে কথা পাতিব পাৰে সিহঁতেও মিছন কৰিব পাৰে সিহঁতেও যুদ্ধ কৰিব পাৰে তো টয়জৰ ওপৰত আৰু গটিকে এইবাৰৰ টয়জ গেটা আহি পৰে এজনী ছোৱালীৰ হাতত এই ছোৱালীজনী তাৰ পিছত কেনেকৈ সেই গেজেটছৰ লগত বিজি হৈ থাকে আৰু টয়জ গেটাই কেনেকৈ নিজৰ যোনটো সম্মানটো ঘূৰাই পাবৰ কাৰণে ষ্ট্ৰাগল কৰে তো সিনেমাখনৰ ফাৰ্ষ্ট হাফত দেখুওৱা হয় যে টেকনলজিৰ অলপ নিগেটিভ সাইড দেখুওৱা হয় আৰু সেকেন্ড হাফত সিনেমাখনৰ টেকনলজিৰ লগত মিলি কিনে ফ্ৰেণ্ডশিপ কৰি কিনে কেনেকৈ আগবাঢ়িব পাৰি টয়জ বিলাকে আৰু মানে আমাৰ যোনটো বাচপান আছিল বা সৰু কিডছৰ যোন মানে টয়জৰ লগত এটা ৰিলেশ্যন আছিল তো সেইটো 90s কিডছৰ স্পেচিয়েলি তো সেইটো কেনেকৈ ঘূৰাই আনিব পাৰি তো সেইটোৱে বস্তু ফোকাস কৰি দেখুওৱা হৈছে বাকি এইবাৰ সিনেমাখন মানে 5 নম্বৰ পাৰ্টখন অলপ বেছিয়ে মানে চাইল্ডিছ টাইপ মানে চিলড্ৰেন ফোকাস মানে কিডছ ফোকাস আগৰ পাৰ্ট গেটা মেচিউৰ্ড অডিয়েন্সৰ কাৰণেও মানে আছিলে বহুতখিনি বস্তু শিক্ষা দিছিলে আৰু শিক্ষা এইখনতো দিয়ে গতিকে সিনেমাখন বেয়া নহয় ভালে আৰু যদি মই ৰেটিং দিব লাগে তেনেহলে 5 ষ্টাৰ আউট অফ 5 ষ্টাৰ মই 3.5 ষ্টাৰ ৰেটিং দিম টয় ষ্টৰী 5ক আৰু আপোনালোকেও যাওক হলত গৈ এনজয় কৰক আপোনালোকৰ ঘৰত যদি বাচ্চা আছে বা নাথাকিলেও আপোনালোকে চাব পাৰে ফান টু ৱাচ মুভি হয় ডিজনি এণ্ড পিক্সাৰে বনাইছে এইখন মুভি টয় ষ্টৰী 5 তো এইটোৱে আছিল টয় ষ্টৰী 5ৰ শ্বৰ্ট ৰিভিউ কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকে টয় ষ্টৰীৰ কোনবা এটা পাৰ্ট হলেও চাইছে নে নাই টিল দেন বাই বাই